মেট্ৰিক থাকিবলৈ নাথাকে এই যে টপাৰ হয় টপ 10 হয় আমি সদায় ৰিজাল্ট দিয়া দিনাখনক ইণ্টাৰভিউ কৰোঁ কোনখন কলেজত কোনখন স্কুলত কেইজন ছাত্ৰই ষ্টেণ্ড কৰিলে সেই বস্তুটো সেই পৰম্পৰাটো 2024ত থাকিবনে নাথাকে এক নম্বৰ কথা পৰীক্ষা থাকিবই কিন্তু এই পৰীক্ষাটো বিদ্যালয় শিক্ষান্ত মানে শিক্ষা শেষ হোৱা শিক্ষান্ত পৰীক্ষাৰ মানে স্কুলৰ পৰাই হ'ব দি পৰীক্ষাটো পৰীক্ষাটো কোনে পাতে মই আপোনাক ব্যাখ্যা কৰি দিওঁ এনইপি মতে আমি প্ৰত্যেক ৰাজ্যত এতিয়া বিদ্যালয় শিক্ষাৰ কাৰণে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি এটা বনাব লাগিব ষ্টেট স্কুল SSSA ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি দুই নম্বৰ কথা হ'ল বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কাৰিকুলাম কেনেকুৱা হ'ব পৰীক্ষা কেনেকুৱা হ'ব তাৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন তাৰ ড্ৰাফ্ট খচৰাখন প্ৰকাশ পাইছে সি চূড়ান্ত হোৱা নাই গতিকে চূড়ান্ত হোৱাৰ পাছত কিন্তু খচৰাখনত যি আহিছে যে দুটাকে পৰীক্ষা হ'ব পৰীক্ষা বৰ্ডে পাতিব বুলি কৈছে আচ্ছা গতিকে পৰীক্ষাটো স্কুলে পাতে নে বৰ্ডে পাতে সেইটো নিৰ্ধাৰিত হ'ব কিন্তু পৰীক্ষা হ'ব আৰু এই পৰীক্ষাটো কিন্তু বিদ্যালয় শিক্ষা হাং কৰা পৰীক্ষা নহয় কাৰণ এতিয়া বিদ্যালয় শিক্ষা শেষ হ'ব ক্লাছ 12ৰ পাছত তো ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গম পাইছা যে hslc অৰ্থাৎ মেট্ৰিক পৰীক্ষা উঠাই দিয়া হ'ল গতিকে এই আইনটো পাছ কৰাৰ পাছত বহুতৰে মনত বহুত ধৰণৰ প্ৰশ্ন জাগি উঠিছে যদি মেট্ৰিক পৰীক্ষা উঠাই দিয়া হয় তেন্তে পৰীক্ষাবোৰ কেনেকুৱা ধৰণৰ হ'ব পৰীক্ষাবোৰ নিজ স্কুলত নে আগৰ দৰে চেণ্টাৰত পাতিব আগৰ দৰে টপ 10 ৰেংক থাকিব নেকি আৰু কেতিয়া হ'ব চূড়ান্ত পৰীক্ষা তো সবিহে আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ অসমীয়া খবৰ সদায় পাই থাকা তো ইতিমধ্যে তোমালোকক ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভাষণ এটা ভিডিঅ' ফুটেজৰ জৰিয়তে দাঙি ধৰিছিল শিক্ষাৰ সংবাদ মেলত বহি থাকোঁতে কোনোবা এজন সাংবাদিকে প্ৰশ্ন কৰোঁতে ৰণোজ পেগুৱে উত্তৰ দিছিল যে মেট্ৰিক পৰীক্ষা উঠাই দিলে কোনো টপ ৰেংক নাথাকে আৰু চূড়ান্ত পৰীক্ষাবোৰ একেবাৰে দ্বাদশ শ্ৰেণীত দিব লাগিব ছাত্ৰ-ছাত্ৰীসকল এই আইনটো কেনেকুৱা হ'ল তোমালোকৰ মতামত কমেণ্টছত জনাই দিবা